অ পিংকু আমি দেখোন যিমানে আগলৈ গৈ আছো সিমানে আন্ধাৰ আন্ধাৰ হৈ গৈহে আছে পাহিবা তাকেহে আৰু চোৱাচোন এজোপা কেনেকুৱা গছ ইমান ডাঙৰ পিংকু গছজোপা ওপৰতো কাঠ পোলা লাগি আছে চোৱা পাহিবা আৰু কিবা কিবি ওলমিও আছে মোৰ ভয়হে লাগিছে পাই একো নহয় পিংকু ব'লা আমি ঘৰ পামগে পাহিবা ব'লা আমাৰ লগত ভগৱান আছে আমাক ভগৱানে একো হ'বলৈ নিদিয়ে হে কৃষ্ণ ভগৱান আমাৰ ৰক্ষা কৰিবা আৰু হে প্ৰভু আমাৰ ৰক্ষা কৰা আৰু আমি এখন ক'ত জংঘলত ফচি গ'লো সি দেখিছানে বাৰু আমাক ঘৰলৈ যাবলৈ ৰাস্তা দিয়া আৰু ভগৱান পাহিবা এইটো কেনেকুৱা মাত আহিছে চোৱা মোৰ ভয় লাগিছে পিংকু তাকে সেইটো ক'ৰ পৰা মাত আহিছে বাৰু মোৰো ভয় লাগিছে কিহে মাতিছে বাৰু জানো পাই পাহিবা কিহে মাতিছে ব'লাচোন আমি যাওঁ বাৰু একো নহয় আমাৰ ভয় লাগিলে আমি ভগৱানৰ নাম ল'ম তেতিয়া আমাক একো কৰিব নোৱাৰে কোনেও পাহিবা আমি এইবিলাক কলৈ আহিলো নো ইমান ভয়ানক জেগা মা ইয়াত ইমান আন্ধাৰ জানো ল'ৰা ছোৱালীকেইটা যদি ইয়াত সোমালে কি হ'ব বাৰু তেহেঁতি কলৈ যাবগে কেনেকে যাবগে মা তাকে পিংকু আৰু পাহিৰ কি হ'ব বাৰু মোৰ ভয় লাগিছে বহুত ভয় লাগিছে পিঞ্চি নাকান্দিবা সেইকাৰণেহে মই তোমালোকক নাহিবলৈ কৈছিলোঁ পিঞ্চি ভয় নকৰিবা আহা তুমি মোৰ ওচৰলৈ আহা মোৰ হাতত ধৰি ল'বা পাৰিবা হ'লেও মোৰ বৰ ভয় লাগিছে এইখন ইমান আন্ধাৰ আৰু ইমান ভয়ানক জেগা ৰাম ৰাম এখন ইমান আন্ধাৰ হাবি নীলা তুমি বাৰু এই অকণমানি ছোৱালীকেইজনীক লৈ অকলে অকলে ইয়ালৈ কেলৈ আহিছা বাৰু দেউতা তোমালোকো আহিলা ভালেই হ'ল তোমালোকো আহিলা আমাৰ ইমান ভয় লাগিছিলে প্ৰিন্সি আমিও আহিলোঁ নাৱৰীয়াটোৱে ক'লেগৈ আমাক বোলে তহঁতি ইয়াত সোমাইছ সেইকাৰণে গুচি আহিলোঁ লৰালৰিকে ঠিকে কৰিলা দেউতা আমাৰ ইয়াত ইমান ভয় লাগিছিলে নীলা তই বাৰু এনেকুৱা কৰিব লাগে নে তই বাৰু অকণমানি ছোৱালীকেইজনীক লৈ ইয়ালৈ আহিব লাগে নে বাইদেউ মানে মই হ'ব বাৰু এতিয়া সেইবোৰ বাদ দে জেঠাই পিংকু আৰু পাহিক বিচাৰি পালে নে কি নাই পোৱা প্ৰীতি আইঅ ল'ৰা ছোৱালীকেইটা যদি এইখন জংঘলত মানে কি হ'ব বাৰু তেহেঁতক ইমান ভয় তেহেঁতৰ এইখন জংঘলত মানে বাৰু কি হ'ব বাৰু কেনেকৈ বিচাৰিম এতিয়া তেহেঁতক তাকেহে বাইদেউ ব'লকচোন যাওঁ বিচাৰি ব'ল সোনকালে ব'ল দেৰি কৰি থাকিব নালাগে পিংকু চোৱা ঘৰ এটা আছে ইয়াত কিন্তু এই ইমান ডাঙৰ হাবিখনৰ মাজত ঘৰটো ক'ৰ পৰা আহিলে জানো সেইবোৰ বাদ দিয়া ব'লাচোন আমি ঘৰটোলৈ যাওঁ ঘৰটোত পোহৰো আছে আৰু ইমান ধুনীয়া ঘৰ ডাঙৰ নালাগে নেকি পিংকু মোৰ দেখোন কিবা ভয় লাগিছে একো নহয় পাহিবা ব'লা ঠিক আছে বাৰু ব'লা ঘৰটো ইমান ধুনীয়া মানুহ চানুহ কেলে নাথাকে বাৰু এই ঘৰটোত জানো পাই কেলে নাথাকে আৰু ইমান ডাঙৰ হাবিখনৰ মাজতে ঘৰটো এটা আছে ঘৰ তাকেহে পাহিবা এইটো কিহে মাতিলে জানো পিংকু এইটো মেকুৰী মাতৰ নিচিনাহে লাগিলে দেখোন ব'লাচোন গৈ পেলাই চাওঁগে এইটো কেনেকুৱা মেকুৰী একদম কাপোৰ চাপোৰ পিন্ধি আছে দেখোন মেকুৰীটোৱে আৰু ইমান ডাঙৰ মেকুৰীজনী দেখোন থিয় হ'বও পাৰে পিংকু তাকেহে ভয়হে লাগিছে তহঁতি ক'ৰ পৰা আহিছ মেও এই মেকুৰীজনীয়ে দেখোন কথাও ক'ব পাৰে পাহিবা তাকেহে আমি মানে জংঘলখনত হেৰাই গ'লো সেইকাৰণে আমি ঘৰলৈ দেখি পেলাই ইয়ালৈ গুচি আহিলোঁ তহঁতৰ সাহস কেনেকৈ হ'ল আমাৰ ঘৰলৈ আহিবলৈ আমাৰ মানে মেকুৰী ছোৱালী আৰু তোমাৰ লগত কোন থাকে মোৰ লগত ঢেৰ মোৰ নিচিনা মেকুৰী আছে আৰু আমাৰ ভূত ৰজা আছে আৰু ঢেৰ ভূত আছে ইয়াত কি ভূত পাহিবা এইটো মানে ভূতৰ ঘৰ পিংকু ব'লা পলাওঁ সোনকালে ইয়াৰ পৰা ব'লা পাহিবা ক'ত যাওঁ তহঁতি এইটো দেখোন ভূত পাহিবা কি হ'ব এতিয়া পিংকু এতিয়া কি হ'ব আমি কেনেকৈ যাম পাহিবা কি হ'ব এতিয়া মেকুৰী আমাৰ ঘৰৰ চবকে মাতি দে কৈ দে যে আজি আমাৰ ভোজ হ'ব আৰু আমাৰ ভূত ৰজাকো মাতি দে তেওঁ কি কৰে কৰিব আৰু ইহঁতক মই চবকে মাতি দিছোঁ চব ৰাস্তা পৰা আঁতৰি দে ৰজা আহিব এতিয়া সেনাপতি আমি আঁতৰি দিছোঁ তহঁতি দুটা আঁতৰি দে ভূতৰ মানে ৰজা সেনাপতি চব আছে পিংকু তাকেহে আজিলৈকে মই এনেকুৱা দেখি পোৱা নাই দেই মোৰ বৰ ভয় লাগিছে পাহিবা ভয় নকৰিবা ৰ'বা কিবা এটা কৰিব লাগিব আমি কেনেবাকৈ ইয়াৰ পৰা পলাব লাগিব পিংকু ব'লা আমি চাইডলৈ গৈ দিওঁ সিহঁতৰ ৰজা আহিব এতিয়া ব'লা